হে বন্ধুসকল, আমি লাচিত ঘাটলৈ আহিছোঁ। পৰীক্ষাৰ উদ্যোগত লাচিত বুৰঞ্জী লিখা তৰুৱালৰ নাট্যখন চাবৰ কাৰণে। লগত আছে নৱজ্যোতি শৰ্মা। জলক আমি নাটকখন চাওঁ বলক। What you thinking when you thinking? দলৰ হাতী ঘোঁৰায়ো উদৰ পুৰাই খাইছে, লভিছে আনন্দ। সাত খলকীয়া সোণৰ সিংহাসন পাতি প্ৰতিষ্ঠা কৰিম আমাৰ আহোম ৰাজ্য। ইয়াতেই আমি ঋষিবন পাতি গঢ় দিম আমাৰ শাসন ব্যৱস্থা। এয়াই হ'ব দেৱী বংশী আহোমৰ প্ৰথম ৰজা। নাম হ'ল মোৰ চাউলুং চুকাফা। আহিল পাটকাই পৰ্বত, অধিকাৰ কৰিলো নামৰূপ, টিপাম, হাবুং, চন্তক, নামদাং, হলগুৰি। মৰাণৰ বদৌচা ৰজা আৰু বৰাহীৰ ঠাকুমঠা আজি আমাৰ নীতিৰ ভোগ। এই বিশাল ভূখণ্ডৰ সকলোকে একত্ৰিত কৰি আমি আমাৰ ৰাজ্যৰ জয়গান গাম।
They wanna be seen, I'm not trying to be mean, but they just keen on some company. Yeah, on some company.